হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? এতিয়া আমি বৰ্তমান উপস্থিত আছোঁ মধ্য লালিপথাৰ প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত। চাওক, এইটো হৈছে প্ৰাথমিক বিদ্যালয় LP স্কুল মধ্য লালিপথাৰ প্ৰাথমিক বিদ্যালয়। চাওক পানী, এইটো হৈছে আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ডিং সমষ্টিৰ আমিনুল ইছলামৰ সমষ্টি। এইটো বেচামাৰীৰ পৰা যিটো মৈৰাবাৰী ৰোড, সেই ৰাস্তাৰ দুৰৱস্থা চাওক। ইয়াৰ পৰা প্ৰায় আমি 1 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ, কোনো গাড়ী যাতায়াত নকৰে। চাওক ৰাস্তাৰ অৱস্থা চাওক আপোনালোকে চাওক। এয়া চাইছে আমাৰ অসমৰ ডিজিটেল ইণ্ডিয়া, মানে ডিজিটেল ইণ্ডিয়াৰ ৰাস্তা। ইফালে খোজকাঢ়ি যাব নোৱাৰি, চাওক কিমান পানী। ইফালে যাব লাগিব, ইফালে গাড়ী অহা যোৱা নকৰে কাৰণ ইয়াত ডাঙৰ গাঁত আছে। ইফালে গৈ আছোঁ আমি। এয়া চাওক, এইটো হৈছে ডিং সমষ্টিৰ বেচামাৰী ৰাস্তা, বেচামাৰী টু মৈৰাবাৰীৰ ৰাস্তা। এয়া চাওক ৰাস্তাৰ ওপৰেদি কেনেকৈ পানী গৈ আছে। এয়া চাওক, চাইছে পানী প্ৰায় 1 কিলোমিটাৰ জেগা একেবাৰে পানী, মানুহ অহা যোৱা কৰিব লাগে ইফালে। এয়া চাওক ৰাস্তাত পানী, এয়া চাওক ইফালে পানী আৰু পানী। এইটো হৈছে ডিং সমষ্টিৰ আমিনুল ইছলামৰ সমষ্টি, নগাঁও জিলাৰ বেচামাৰী হয়। এই ৰোডটো হৈছে বেচামাৰী টু মৈৰাবাৰী যোৱাৰ ৰাস্তা। এয়া চাওক প্ৰায় 1 কিলোমিটাৰ জেগা একো কৰিব নোৱাৰে, অহা যোৱা কৰিব নোৱাৰে, যাতায়াতৰ কোনো ব্যৱস্থা নাই। চাওক পানী আৰু পানী। এয়া চাওক কেনেকৈ যাব লাগে খোজকাঢ়ি, চাইছে? ৰিপৰ্টাৰসকল কেনেকৈ গৈ আছে। বোকা লাগি আছে, কেনেকৈ যাব লাগে, কিমান কষ্ট কৰি। পানী আৰু পানী। এইটো চাইছে LP স্কুল হয়নে? LP স্কুলৰ সন্মুখত পানী, ইয়াত গাঁত আছে এটা। গাড়ী কেনেকৈ অহা যোৱা কৰে সেইটো আপোনালোক দেখুৱাই আছোঁ। এইটো হৈছে মধ্য লালিপথাৰ প্ৰাথমিক বিদ্যালয়, মধ্য লালিপথাৰ প্ৰাথমিক বিদ্যালয়। চাওক গাড়ী এখন আহি আছে। চাইছে ইয়াত টমটম অটোৰ কোনো গাড়ী অহা যোৱা নকৰে। আমি প্ৰায় 1 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ, প্ৰায় 1 কিলোমিটাৰ কোনো গাড়ী যাতায়াত নাই। আমি থৈ আহিছোঁ তাত মধ্য লালিপথাৰ প্ৰাথমিক বিদ্যালয়। এয়া চাওক ইফালে গাড়ী কোনো অহা যোৱা নকৰে। এয়া চাইছে, এইটো হৈছে আমিনুল ইছলামৰ AIDFৰ বিধায়ক আমিনুল ইছলামৰ সমষ্টিৰ ৰাস্তা। মৈৰাবাৰীৰ পৰা আপোনাৰ বেচামাৰী যিটো ৰাস্তা, এইটো ৰাস্তাৰ দুৰৱস্থা চাওক। ইয়াৰ পৰা পাই এয়া চাওক ৰাস্তাৰে কেনেকৈ পানী গৈ আছে। চাওক চাইছে আপোনালোকে, আছে ছাগলীয়ে পানী খাই আছে, চাইছে? প্ৰায় 1 কিলোমিটাৰ ৰাস্তা। ইয়াৰ পৰা আপোনালোকে চাব, যদি কোনোবাই আহিছে, এই 1 কিলোমিটাৰ ৰাস্তা, 1 কিলোমিটাৰতকৈ অধিক হ'ব। ইয়াত কোনো মানে যান বাহন নাহে আৰু খোজকাঢ়ি আহিব লাগে, খোজকাঢ়ি অহাৰো কোনো সুবিধা নাই। এইটো যিটো মেইন ৰোড, সেই মেইন ৰোডত পানী হৈ আছে। এইটো অসম চৰকাৰে কি বিবেচনা কৰিব, কি কৰিব, সেইটো অসম চৰকাৰে জানে, আৰু আমিনুল ইছলাম বিধায়ক সেইখিনি কৰিব। চাওক ইয়াৰ পৰা এনেকুৱা ৰাস্তা অসমত থাকে নেকি, সেইটো আপোনালোক। আৰু এইটো হৈছে এটা ৰোড, বেচামাৰী টু মৈৰাবাৰী ডিং সমষ্টিৰ বিধায়কৰ ৰাস্তা। চাওক